হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল PTD ব্লগ। চ' এতিয়া বাজিছে আমাৰ ৰাতি 10টা আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ বলবুমত। বলবুম যাম আমি ধলপুৰ। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে। চ' ভিডিঅ'টো চাই থাকিব। ফাইনেলি মই ঘৰৰ পৰা ওলাই আহি পেলাই পাই গ'লোঁ বলবুম। জোৰছে বলো আৰু জোৰছে আৰু জোৰছে বলক বলক ভিডিঅ'। ফাইনেলি মই বলবুমত যাবলৈ ৰখি আছে। এতিয়া গাড়ী আনে নেকি? কেতিয়া আহিব? আহি আছে নে? আৰু চাওক আমাৰ ইয়াৰ বলবুমৰ হেড মেনেজাৰ এই ৰিক্সা বলবুম 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 বলবুম। ফাইনেলি আমাৰ গাড়ী আহি পালা আৰু আমাৰ চলিগিলাকে ইয়াত এতিয়া বক্স বান্ধি আছে। চ' বলক এয়া ফাইনেলি অলপ দূৰ অহাৰ পিছতে আমাৰ বৰষুণ ষ্টাৰ্ট হৈছে আৰু বৰষুণৰ কাৰণে আমি ত্ৰিপাল লৈ আহিছোঁ। ইয়াত ত্ৰিপাল এতিয়া টনি আছে। ইয়াত দেখিছেনে? এয়া তামাম ত্ৰিপাল টনাত ব্যস্ত। এয়া বৰষুণ দিয়াৰ পিছত আমাৰ অৱস্থা এনেকুৱা দেখিছে। ত্ৰিপালৰ তলত কেনেকৈ আছো। বৰষুণ আছিল, আজিও বৰষুণ। আজি বাৰু ত্ৰিপালখন আছে বাৰু, সেইটো কাৰণে চেফটি হৈছে আজি। দেখিছেনে? এই অৱস্থা আমাৰ। ফাইনেলি আমাৰ ৰাতি এতিয়া 2টা বাজিল। ইয়াত ধলপুৰ যাওঁ ৰাস্তা বিচাৰি পোৱা নাই আৰু আমি আহি পাইছোঁ ক'ত চাব থাকচোন বাৰু আপোনালোকে। আমাৰ গাড়ী যাবলৈ বাদ নাই। এতিয়া আমি গাড়ী এনেকুৱা পথাৰত নুমাই কিনে ৰাস্তালৈ উঠি আছোঁ। মানে ৰাস্তাটোৰ আগত বহুত ডাঙৰ ডাঙৰ গাঁটা আছে, যি গাড়ী আহিব নোৱাৰে। চ' এতিয়া এনেকৈ গাড়ী আনিব লগা হৈছে। বহুত ঘূৰি ফাইনেলি পালোঁ আহি আমি ধলপুৰ শিৱ মন্দিৰ। এয়া মোৰ পিছফালে ধলপুৰ শিৱ মন্দিৰ। চ' এতিয়া আমি ইয়াত নদীত গা চা ধুই লওঁ, গা চা ধুই কিনে মন্দিৰ দৰ্শন কৰিম। ফাইনেলি এতিয়া 4টা বাজিছে আৰু এতিয়া আমি গা ধুবলৈ আহিছোঁ নদীত। এতিয়া আমি নদীত গা ধুম আৰু নদীত গা ধুই আহি কিনে আপোনালোকক লগ পাই আছোঁ। আমি নদীৰ পৰা গা ধুই কিনে উঠি আহিছোঁ আৰু ধূপ চুপ লৈ কিনে পানী চানী লৈ কিনে এতিয়া আমি মন্দিৰৰ ভিতৰত যাম। চব বলক সিহঁতে এনেকুৱা চাকি দি আছে, দেখিছেনে আপোনালোকে? আৰু এইটো হ'ল নদীটো। ফাইনেলি আমি মন্দিৰলৈ আহি আছোঁ আৰু মন্দিৰৰ মেইন গেটখন এখন আপোনালোকক দেখাই আছোঁ। ফাইনেলি আমি মন্দিৰৰ মেইন গেটখন পালোঁ আৰু এতিয়া আমি মন্দিৰত এণ্ট্ৰি কৰিম। আমি এই চিৰিবোৰেৰে খোজকাঢ়ি ওপৰলৈ যাব লাগিব। মন্দিৰটো পাহাৰৰ ওপৰত আছে। और जोसे जोर से बोलो और जोसे बोलो। আমি ফাইনেলি মেইন মন্দিৰ গেটৰ ভিতৰত সোমাইছোঁ। ফাইনেলি মন্দিৰৰ পৰা ওলালোঁ আৰু ফুটটো লৈ কিনে ইয়াত দেখিছে পিছফালে মন্দিৰ, এইটো মন্দিৰ হয়। আৰু এতিয়া মন্দিৰৰ পৰা তললৈ অলপ চাহ তাহ খাই কিনে ঘৰলৈ যাম আৰু। এয়া আৰু ইয়াত নতুনকৈ মন্দিৰ এটা বনাই থকা হৈছে। আপোনালোক চাওক, এইটো মন্দিৰ নতুনকৈ বনাই আছে। এইটো মন্দিৰ এনেকুৱা টাইমত বনাই আছে নতুনকৈ। আৰু এতিয়া আমি এনেকৈ শিলগুটিৰ মাজে মাজে নামিব লাগিব। আৰু ইয়াত আহিলে এটা গুহা দেখা পোৱা যায়। এইটো গুহা দেখিছে না? এনেকৈ ভিতৰত এতিয়া আন্ধাৰ হৈ আছে। এতিয়া এনেকৈ আমি তলত নামি আহি আছোঁ আৰু তলত নামি আহি কিনে এনেকুৱা এটা ভিউ দেখিছোঁ না। আপোনালোকক চেক কৰক ভিউটো, আৰু আপোনালোকে ভিউ চেক কৰক। 1 2 3 ষ্টাৰ্ট। এ চাওক ভিউ, কি সুন্দৰ ভিউ, কি ধুনীয়া। মন্দিৰৰ পৰা ওলাই আহি কিনে আমি এখন হোটেলত গৈছোঁ আৰু কিবা কিবি খাবলৈ। ইহঁতে খাই আছে দেখিছেনে? আৰু এতিয়ালৈ মোৰ আহে নাই। আৰু আমি মন্দিৰৰ পৰা পাৰ হ'বলৈ আমি এতিয়া নাৱত পাৰ হ'ব লাগিব তালৈ। আমি ফাইনেলি 1 কিলোমিটাৰমান খোজকাঢ়ি কিনে আহি গ'লোঁ আৰু আগত আৰু 3 কিলোমিটাৰমান যাব লাগিবই। বলবুম আগতে আছে। এয়া বাবাজী দেখা মালাটো ক'ত বাবাজী? বলবুম বাবাজী বলবুম। এয়া ফাইনেলি কমেও 3 কিলোমিটাৰমান খোজকাঢ়ি কিনে আমি আহিলোঁ আৰু 1 কিলোমিটাৰমান খোজকাঢ়িব লাগিব। চ' বলক। আৰু গাড়ী কেতিয়া পাওঁ লাগি আছে, একদম খোজকাঢ়িব ধৈৰ্য নোহোৱা হৈ গৈছে, ভৰি হাত বিষাই গৈছে। চ'
গাড়ীত লগ পাই আছোঁ আপোনালোকক। ফাইনেলি আমি এইখন লাষ্ট দলং পালোঁ আহি। এইখন হৈছে আৰু দলং নাই আৰু আমি গাড়ী পাওঁ অৱস্থা হৈ গ'লোঁ। ফাইনেলি আমি গাড়ীৰ ওচৰ পালোঁ আহি। এইখন গাড়ী গাড়ীখন উঠি লওঁ। দেখিছেনে মোৰ অৱস্থা কি হৈছে? যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।